মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত সন্নিৱিষ্ট হনুমন্তৰ লংকা দৰ্শন পদ্যাংশটি আলোচনা কৰিবলৈ লৈছো। তোমালোকে পাঠলৈ মন কৰা। লংকাপুৰী দেখিলন্ত ত্ৰিকুট উপৰে, দুটি অমৰাৱতী যেন সমুদ্ৰ ভিতৰে। হনুমানে আকাশ মাৰ্গেৰে বিশাল সাগৰ পাৰ হৈ ত্ৰিকুট বা সুবেলগিৰি পৰ্বতৰ শৃংগত উপস্থিত হ'ল আৰু তাৰ পৰাই ৰজা ৰাৱণৰ লংকাপুৰীখন দেখিলে। দুটি অমৰাৱতী যেন সমুদ্ৰ ভিতৰে, দুটি মানে দ্বিতীয়। সেই লংকাপুৰীখনক হনুমানে দ্বিতীয় অমৰাৱতী বুলি কৈছে। অমৰাৱতী হৈছে ৰজা ইন্দ্ৰৰ ৰাজধানী। সেই অমৰাৱতীখন বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল আৰু অমৰাৱতীখন দেখাত অতিকে বিতোপন বা মনোৰম আছিল। আৰু হনুমানে যেতিয়াই ৰাৱণৰ লংকাপুৰীখন দেখিলে, তেতিয়া সেই লংকাপুৰীখনকো তেওঁ দ্বিতীয়খন অমৰাৱতীৰ লগত তুলনা কৰিছে। অৰ্থাৎ ৰাৱণৰ লংকা নগৰীখন দেখিবলৈ অতিকে সুন্দৰ বা অতি মনোৰম আছিল। সুবেল গিৰিড শৃংগ আতি বিতোপন, তহিতে পৰিলা গয়া পৱন নন্দন। সুবেল পৰ্বতৰ শৃংগ অতি বিতোপন, অতি মনোৰম বা মনোমোহা আছিল আৰু তাত গৈ পৱন নন্দন অৰ্থাৎ হনুমান উপস্থিত হ'ল। সুবেলত বহিয়া গুণন্ত মহাবীৰ, প্ৰয়াস নভৈল মূৰ সুস্থহে শৰীৰ। হনুমানে আকাশ মাৰ্গেৰে বিশাল সাগৰ পাৰ হৈ সুস্থ শৰীৰেৰে সুবেল পৰ্বতৰ শৃংগত উপস্থিত হৈছিল আৰু এই কথাকে তেওঁ সুবেল পৰ্বতত বহি মনতে ভাবিবলৈ ধৰিলে। তেওঁ যে সুস্থ শৰীৰেৰে ইমান বিশাল সাগৰ পাৰ হৈ সুবেল পৰ্বতত উপস্থিত হ'ব পাৰিলে, এই কথাকে তেওঁ সুবেল পৰ্বতত বহি ভাবিবলৈ ধৰিলে। তেওঁ আৰু কি ভাবিছিল চোৱা। সাগৰ তৰিয়া আইলো ইটো কোন গহ, কোটি যোজনকো যাইবো তাকো আছে সাহ। তেওঁ আকৌ ভাবিছে যে তেওঁ আকাশ মাৰ্গেৰে বিশাল সাগৰ পাৰ হৈ আহিলে, গতিকে এইটোনো কি ডাঙৰ কথা। কোটি যোজনকো যাইবো তাকো আছে সাহ, কোটি যোজনবাদ অতিক্ৰম কৰিবলৈও তেওঁৰ মনত সাহ আছে বুলি তেওঁ মনতে ভাবিলে। সতেক যোজন আইলো ইটো কোন কাজ, ইসব কাহিনী কহি বাকো লাগে লাজ। তৰিলন্ত সাগৰ নভৈল কিছু শংকা, সুবেলত বহিয়া বীৰে দেখিলন্ত লংকা। তেওঁ কি কৈছে যে তেওঁ সতেক যোজন বাদ অতিক্ৰম কৰি আহি সুবেল পৰ্বতত উপস্থিত হ'লহি। গতিকে সুবেল পৰ্বতৰ পৰা ৰাৱণৰ লংকাপুৰীত প্ৰৱেশ কৰাটোনো কি ডাঙৰ কথা, সেইটোকে তেওঁ নিজৰ মনতে গুণাগথা কৰিলে। কিন্তু তেওঁ মনতে ভাবিছে হয়, তথাপিও সুবেল পৰ্বতৰ পৰা লংকা নগৰীত কেনেকৈ প্ৰৱেশ কৰিব, এইখিনি কথা ভাবি তেওঁ অন্তৰত কিছু শংকা বা ভয়ো অনুভৱ কৰিছে আৰু যিখিনি কথা তেওঁ আনৰ আগত ব্যক্ত কৰিবলৈ লাজ পাইছে বা লাজ অনুভৱ কৰিছে, সেইকাৰণে কৈছে ইসব কাহিনী কহি বাকো লাগে লাজ। তাৰপিছত কি কৈছে চোৱা। তৰিলন্ত সাগৰ নভৈল কিছু শংকা, সুবেলত বহিয়া বীৰে দেখিলন্ত লংকা। তেওঁ কৈছে যে তেওঁ ইমান বিশাল সাগৰ অতিক্ৰম কৰি আহি সুবেল পৰ্বতত উপস্থিত হ'লহি, তথাপিও তেওঁ মনত অলপো শংকা বা ভয় অনুভৱ নকৰিলে আৰু সুবেলত বহিয়া বীৰে দেখিলন্ত লংকা, সুবেল পৰ্বতৰ পৰা হনুমানে ৰাৱণৰ লংকাপুৰীখন দেখিলে। মাথা তুলি দেখন্ত আদিত্য অস্ত জান্ত, কৰজোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত। তেওঁ এই কথাবিলাককে মূৰ তল কৰি সুবেল পৰ্বতত বহি ভাবিবলৈ ধৰিলে আৰু যেতিয়া তেওঁ মূৰ তুলি চালে, তেতিয়া কি দেখিলে যে আদিত্য অস্ত জান্ত, সূৰ্য অস্ত যাবৰ হ'ল, অৰ্থাৎ গধূলি হবৰ হ'ল। কৰজোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত, জানু শিৰ কৰি জুৰি লন্ত জোৰ হাত, ত্ৰৈলোক্যৰ দীপ বুলি নমিলন্ত মাথ। তেওঁ তেতিয়া কি কৰিলে, হাতযোৰ কৰি সূৰ্য দেৱতাক কাকুতি কৰিবলৈ ধৰিলে। কি বুলি কাকুতি কৰিলে, যে তেওঁ যাতে অলপ সময়ৰ কাৰণে, তাৰপিছত চোৱা, মাথা তুলি দেখন্ত আদিত্য অস্ত জান্ত, কৰজোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত। জানু শিৰ কৰি জুৰি লন্ত জোৰ হাত, ত্ৰৈলোক্যৰ দীপ বুলি নমিলন্ত মাথ। খানিতেক তম্ভিউক ৰাম কাৰ্য হাও, দিবা ভাগে লংকাৰ গড়ক ফুৰি চাওঁ।
আৰু তেওঁ কি কৰিছিল হুবেল পৰ্বতত বহি মূৰদল কৰি বিভিন্ন কথা মনতে ভাবিবলৈ ধৰিলে কি কথা ভাবিছিল মই তোমালোকক ইতিমধ্যে কৈছোৱে হয়নে আৰু যেতিয়াই তেওঁ ওপৰলৈ মূৰ তুলি চালে তেতিয়া কি দেখিলে মাথা তুলি দেখন্ত আদিত্য অস্তযান্ত মূৰ তুলি চাই দেখে যে সূৰ্য অস্তৰ যাবৰ হল কৰজোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত আৰু তেতিয়া হনুমানে হাতজোৰ কৰি সূৰ্য দেৱতাক কাকুতি কৰিবলৈ ধৰিলে তেওঁ সূৰ্য দেৱতাক কাকুতি কৰিলে যে প্ৰভু ৰামে কৰিবলৈ পঠোৱা কামটো সিদ্ধি কৰিব বিচাৰো গতিকে আপুনি খন্তে সময় থমকি ৰওক যাতে দিনৰ পোহৰতে লংকাপুৰীখন চাই ল'ব পাৰো খানিতেক তম্ভিউক ৰাম কাৰ্য হাও দিবা ভাগে লংকাৰ গড়ক ফুৰি চাওঁ তেওঁ কি কৈছে যে মই প্ৰভু ৰামে কৰিবলৈ পঠোৱা কামটো সিদ্ধি কৰিব বিচাৰো ৰাম কাৰ্য হাও দিবা ভাগে লংকাৰ গড়ক ফুৰি চাওঁ আৰু সেইকাৰণে আপুনি অকণমান থমকি ৰওক যাতে মই দিনৰ ভাগতে লংকাপুৰীখন চাই ল'ব পাৰো খানিতেক তম্ভিউক ৰাম কাৰ্য হাও দিবা ভাগে লংকাৰ গড়ক ফুৰি চাওঁ এই বুলি তেওঁ হাতজোৰ কৰিলে তাৰপিছত চোৱা হেন শুনি তুষ্ট ভৈলা কাশ্যপ নন্দন দেখি হনুমন্তৰ হৰিষ ভৈল মন হনুমন্তৰ কাকুতি শুনি কাশ্যপ নন্দন অৰ্থাৎ সূৰ্য দেৱতা সন্তুষ্ট হল আৰু তাকে দেখি হনুমানে মনত বৰ ৰং পালে হৰিষ ভৈল মন তেওঁ আনন্দিত হল সুবেলৰ হন্তে বীৰ দৃষ্টি বলাই শান্ত দিবা ভাগে লংকাৰ গড়ক দেখিলন্ত হনুমন্তৰ কাকুতিত সূৰ্য দেৱতা সন্তুষ্ট হল আৰু অলপ সময়ৰ কাৰণে তেওঁ থমকি ৰোৱাত হনুমন্তই কি কৰিব পাৰিলে দিবা ভাগে লংকাৰ গড়ক দেখিলন্ত দিনৰ ভাগতে লংকাপুৰীখন চাবলৈ সক্ষম হল বা তেওঁ চাবলৈ চেষ্টা কৰিলে সুবেলৰ নামি নগৰিক লাগি জান্ত অনেক বনক হনুমন্তে দেখিলন্ত সুবেল পৰ্বতৰ পৰা হনুমানে নামি যাওঁতে বিভিন্ন ধৰণৰ বন উপবন দেখিবলৈ পালে তেওঁ কি দেখিলে সেইখিনি কথা সুন্দৰকৈ ইয়াত বৰ্ণনা কৰিছে কি দেখিলে চোৱা গুঞ্জৰিত শবদে ভ্ৰমৰা মধুপান পদ্মিনী দিঘি জলাশয়ৰ ৰম্য থান তেওঁ কি দেখিলে যে ফুলবিলাকৰ ওপৰে ওপৰে ভোমৰাবিলাকে মধুৰ গুঞ্জন কৰি মধুপান কৰি আছে পদ্মিনী দিঘি জলাশয়ৰ ৰম্য থান পদ্মিনী দিঘি মানে পদুম ফুলৰ পুখুৰী তেওঁ পদুম ফুলৰ জলাশয়বিলাক দেখিবলৈ পালে আৰু তেওঁ বিভিন্ন ধৰণৰ ফলমূলৰ গছ বা বিভিন্ন ধৰণৰ অন্যান্য গছবিলাক দেখিছিল আৰু সেইবিলাকৰ নাম ইয়াত দিছে খৰল পিয়াল খৰ নিখৰ খৰজুৰ শাল তাল তমাল গমাৰি বীজপুৰ অশ্বত্থ কপিত্থ বত নাৰংগ বদৰ এইবিলাক বিভিন্ন ধৰণৰ ফলমূলৰ গছবিলাকৰ নাম দিছে তেন্তেলি কন্তকী আম জাম নাগেশ্বৰ খাজুৰী হাৰিঠা আমলখি দহা ফল তেওঁ আমলখি শিলিখা তাৰপিছত কমলা তাল আদি বিভিন্ন ধৰণৰ গছ দেখিবলৈ পালে যিবিলাকৰ নাম তেওঁ কৈ গৈছে ছাতিয়াল গুৱা নাৰিকেল জিচি ফল হলংগা মহৰীয়া আৰু কমলা টেংগৰা কৰ্দৈ পিছু মৰ্দক যে হুলংগা আমৰা আকৌ কি কৈছে চোৱা কদম্ব গুলাল পাৰি জাতক আশেষ ফল মূলৰ গছখিনি পোৱাৰ পিছত তেওঁ আকৌ কিছুমান ফুলৰ গছো দেখিলে যিবিলাকৰ নাম তেওঁ কৈছে কদম্ব গুলাল পাৰি জাতক আশেষ সেৱতী মালতী গুটি মালি যে বিশেষ বাৰয় বসন্তে অনুকূলে বহে বাৱ শৰ ঋতু নচাৰয় কুকিলৰ ডাৱ তেওঁ কি কৈছে যে 12 মাহতে কি বলি থাকে বতাহ বলি থাকে বাৰয় বসন্তে অনুকূলে বহে বাৱ শৰ ঋতু নচাৰয় কুকিলৰ ৰাও আৰু 6 ঋতুতে কুলিৰ মাত শুনিবলৈ পোৱা যায় অনেক আশয় পশু শতক আশেষ সুবৰ্ণ মানিকমণি ৰতন বিশেষ আৰু সেই লংকাপুৰীখন দেখাত মানে অতিকে সুন্দৰ আছিল যিখন লংকাপুৰী হনুমানে